হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে। আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো আছিলে যোৱা সোমবাৰে মই গৈছিলোঁ হলেশ্বৰ মন্দিৰ। আমাৰ ঘৰৰ পৰা 5 মিনিটমান লাগে। আৰু এইফালে মই আহিছিলোঁ মানুহজনৰ লগত। তেওঁৰ টাউনত কিবা এটা কাম আছিলে, সেইটো কাৰণে মোক মন্দিৰত নমাই থৈ গ'ল। আৰু এইফালে আহিয়ে মই মন্দিৰৰ ভিতৰত যে দোকানবোৰ আছে তাতে মানে চাকি বন্তি আৰু প্ৰসাদৰ মানে যি বস্তু লাগতিয়াল সেইখিনি ল'বলৈ সোমালোঁ। আৰু মই অকলে অহা নাই কিন্তু দেই, মোৰ লগত মানে মোৰ সৰু টিকলি ননদ এজনীও আহিছে। আৰু এইফালে চাওকচোন, ইয়াতে মানে সকলোবোৰ বস্তু তেওঁলোকে সুবিধা কৰি দিয়ে। আৰু চাকি বন্তিৰ পৰা আদি কৰি মানে প্ৰসাদৰ যত যি বস্তু লাগে ইয়াতে আপোনালোকে পাই যাব দেই। আপোনালোকে মানে ঘৰৰ পৰা একো লৈ আহিব নালাগে, ইয়াতে দোকানতে সকলোবোৰ তেওঁলোকে ৰাখে। আৰু ময়ো সেইটো কাৰণে ঘৰৰ পৰা একো কঢ়িয়াই অনা নাই, ইয়াতে ল'ম বুলি আহিছোঁ। আৰু এইফালে সকলোবোৰ মোৰ লোৱা হৈয়ে গ'ল। আৰু মই খালি অকল গাখীৰখিনিহে ঘৰৰ পৰা আনিছিলোঁ দেই। আৰু এই কাঁহীখনতে সকলোবোৰ উঠাই দিছে যে, কাঁহীখন মানে কিমান মানে ওজন হৈ গৈছে মই নিজে দাঙিব পৰা নাই। আৰু এইফালে আমি দুজনী আৰু এই ঘৰৰ ওচৰৰো ভণ্টি এজনী আহিছে, তাইকো লগ পালোঁ। আৰু এইফালে আপোনালোককো মন্দিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ দেই। খুব মানুহৰ ভিৰ হৈছে, যিহেতু শাওনৰ সোমবাৰ যেতিয়া, আৰু শাওনৰ মাহটো গোটেই মাহটোৱে মন্দিৰত ভিৰ লাগি থাকে। শিৱ মন্দিৰ যিহেতু, শিৱ বুলি নহয় সকলো দেৱতাৰাই ইয়াতে আছে। আৰু এইফালে চাওকচোন আপোনালোকে কিমান যে ভিৰ লাগিছে। আৰু চাকি বন্তিবোৰো বাহিৰতে জ্বলাবলৈ দিছে, সেইটো কাৰণে ময়ো ইয়াতে বাহিৰতে চাকি গছ জ্বলাই লওঁ বুলি ভাবিলোঁ। মানে ভিতৰত এনেই জ্বলাবলৈ দিয়ে, কিন্তু এতিয়া মানে শাওনৰ মাহ যিহেতু বহুত ভিৰ ন, সেইটো কাৰণে বাহিৰতে জ্বলাবলৈ দিছে। সকলোৱে বাহিৰতে এনেকৈ চাকিবোৰ জ্বলাইছে, আৰু ময়ো এনেকৈ চাকি গছ জ্বলালোঁ বাহিৰতে। সকলোবোৰ যাতে মোৰ মনৰ আশা ভগৱানে পূৰ্ণ কৰে, আৰু আপোনালোকৰো সকলোবোৰ মনৰ আশা পূৰ্ণ কৰে যাতে। আৰু মোৰ কমেণ্ট বক্সত কিন্তু আপোনালোকে হৰ হৰ মহাদেৱ বুলি লিখিব দেই। আৰু এইফালে চাওকচোন, মন্দিৰৰ ভিতৰত সোমাই গ'লোহি, মানে চাকি বন্তি জ্বলাই হৈ গ'ল। এতিয়া বাবাক দৰ্শন কৰিম, যিহেতু ভিতৰ ভাগত সোমাম, সেইটো কাৰণে মন্দিৰত এনেকৈ ভিতৰত লাইন লাগি পেলাই বাবাক দৰ্শন কৰিবলৈ গ'লোঁ। আৰু এইফালে ভিতৰ ভাগ সোমায়ো গ'লোঁ। আৰু ঘৰৰ পৰা যে লৈ আহিছিলোঁ গাখীৰখিনি, সেইখিনি বাবাৰ ওচৰত অৰ্পণ কৰিলোঁ। আৰু এইফালে মানুহ ভিতৰতো চাওকচোন বহুত ভিৰ কিন্তু দেই। আৰু ভিতৰত অলপ গৰমো আছিলে, অলপ নহয় বহুতখিনিয়ে গৰম। আৰু এইফালে সেৱা কৰি মেলি ওলালোঁ, আৰু ফুট চুট লৈ ল'লোঁ। আৰু ফুটটো মেইন কিন্তু দেই, মন্দিৰ আহিলে কোনে কোনে লগাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। আৰু এইফালে চাওকচোন মন্দিৰৰ পৰিৱেশটো কিমান যে ধুনীয়া নহয়। আৰু এয়া পানীখিনি চাওকচোন, পূৰা একদম সেউজীয়া হৈ আছে, যিহেতু এতিয়া গোটেই চাৰিওফালে সেউজীয়া আৰু পানীখিনিও সেউজীয়া যেন লাগি গৈছে চাওকচোন। আৰু এই পুখুৰীটোত যে ডাঙৰ ডাঙৰ কাছ আৰু বহুত ডাঙৰ মাছ আছে ইয়াতে, আৰু ওলাই থাকে, কিন্তু আমি তেনেকৈ দেখি নাপালোঁ। আৰু কিবা কিবি খোৱা বস্তু দিলে, বিস্কুট মুড়ি এনেকুৱাবোৰ বস্তু দিলে, এইবোৰ বস্তু মানে সিহঁতে ওপৰতে থাকে আৰু খাবলৈ আহে। আৰু এই পুখুৰীটোৰ ওপৰতে যে মন্দিৰ এভাগ আছে, মানে বাবাৰ মূৰ্তি এভাগ, তালৈকো আহিলোঁ আমি দৰ্শন কৰিবলৈ দুইজনীয়ে। আৰু তাই সেয়া চাওকচোন ক'বাতে থাকি আহিলে, মইহে আগত আগবাঢ়ি আহিলোঁ, যিহেতু বহুত গৰম। আৰু মানে পকাত ভৰি থ'বলৈ পৰা নাই, ভৰি মানে পুৰি গৈছে। তথাপিও বাবাক দৰ্শন কৰিবলৈ আহিছোঁ, বাবাই চালেহে আৰু চোৱা আৰু আমাক। আৰু আপোনালোককো বাবাক দেখুৱাই দিলোঁ দেই, আপোনালোকেও বাবাৰ দৰ্শন কৰি লওক। আৰু এইফালে চাওকচোন, ঘামি জামি লুতুৰি পুতুৰি হৈ গ'লোঁ। আৰু দুইজনী আহি ফেনৰ তলত বহি ল'লোঁ, মানে যিহেতু গৰম লাগিছে। আৰু এইফালে মানে শৰাই দিয়া হৈছেতো, প্ৰসাদ খাই যাম, সেইটো কাৰণে ভাবিলোঁ দুইজনীয়ে ভিতৰতে বহিয়ে দিওঁ ফেনৰ তলত বহিছোঁ যদিও চাওকচোন মোৰ অৱস্থাটো কেনেকুৱা হৈছে। আৰু এইফালে বহা অলপ সময় পিছতে মাহ প্ৰসাদ দিলেই নহয় খাবলৈ তেওঁলোকে। আৰু ইয়াৰ প্ৰসাদকেইটা যে কিমান সোৱাদ নহয় খাবলৈ গাইছ। আপোনালোকে কোনে কোনে বাৰু হলেশ্বৰ মন্দিৰ আহি পাইছে কমেণ্ট কৰি জনাবচোন, ইমান টেষ্টি লাগে নহয় খাবলৈ। খিচিৰিকণো খুব ভাল লাগে। আৰু এইফালে খাই বৈ মেলি আমি দুইজনী ওলাই দিলোঁ ঘৰলৈ বুলি। আজিলৈ ইমানেই, বাই।